নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম মোৰ এই ইউটিউব চেনেলত। আপুনি বাৰু ফুল ভাল পায়নে? নিশ্চয় পাই চাগে, কাৰণ আজিৰ ভিডিঅ'টো সম্পূৰ্ণৰূপে ফুলৰ ওপৰত। এই ভিডিঅ'ত আজি আপোনালোকক দেখুৱাম অসমৰ জলবায়ুত শীতকালত অৰ্থাৎ উইণ্টাৰ ছিজনত কৰিব পৰা 10বিধ ফুলৰ নাম আৰু লগতে কম প্ৰত্যেকবিধ ফুলৰ বিষয়ে আপুনি জনা নজনা কিছু কথা। তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। দহ নম্বৰ স্থানত আছে কেলেণ্ডুলা। কেলেণ্ডুলা সাধাৰণতে বগা, হালধীয়া আৰু কমলা ৰঙত দেখা পোৱা যায়। ছেপ্টেম্বৰ অক্টোবৰ মাহত গুটি পচাই বা পুলি ৰুই এইবিধ ফুল কৰিব পাৰি। এপ্ৰিল মে' পৰ্যন্ত এই ফুল ফুলি থকা দেখা যায়। 9 নম্বৰ স্থানত আছে জিনিয়া। বগা, ৰঙা, কমলা, হালধীয়া, গুলপীয়া আদি নানা ৰঙৰ ফুল ফুলা জিনিয়াৰ ছিংগুল আৰু ডাবুল এই দুটা প্ৰকাৰৰ দেখা যায়। এইবিধ ফুল ঠাণ্ডা আৰু গৰম দুটা ছিজনতেই কৰিব পাৰি। গুটি পচাই অথবা পুলি ৰুই এইবিধ ফুল কৰিব পাৰি। ছেপ্টেম্বৰ অক্টোবৰ মাহত গুটি পচালে এপ্ৰিল মে' পৰ্যন্ত ফুল ফুলা দেখা যায়। 8 নম্বৰ স্থানত আছে ভিমকা বা নয়নতৰা। সাধাৰণতে ৰঙা, গুলপীয়া, বগা আৰু বেঙুনীয়া ৰঙত নয়নতৰাৰ পুলি দেখা যায়। এই পাহ ফুলো গৰম আৰু ঠাণ্ডা দুয়োটা ছিজনতেই হয়। পুলি ৰুই অথবা গুটিৰ পৰা এই ফুল কৰিব পাৰি। 7 নম্বৰ স্থানত আছে ফ্লক্স। ফ্লক্স সাধাৰণতে বগা, ৰঙা আৰু গুলপীয়া ৰঙত দেখা যায়। সৰু সৰু ফুলৰ এই পাহ ফুল ফুলিলে বৰ ধুনীয়া লাগে। ছেপ্টেম্বৰ অক্টোবৰ মাহত গুটি পচাই অথবা পুলি ৰুই এই ফুল কৰিব পাৰি। এই পাহ ফুলো এপ্ৰিল মে' পৰ্যন্ত ফুলি থকা দেখা যায়। 6 নম্বৰ স্থানত আছে চেলভিয়া। চেলভিয়া সাধাৰণতে ৰঙা, বেঙুনীয়া, গুলপীয়া আদি ৰঙত দেখা পোৱা যায়। এই পাহ ফুল গুটি পচাই ছেপ্টেম্বৰ অক্টোবৰ মাহত আৰু পুলি ৰুলে অক্টোবৰ নৱেম্বৰ মাহত ৰুব পাৰি। এপ্ৰিল মে' পৰ্যন্ত এই ফুলো ফুলি থাকে। 5 নম্বৰ স্থানত আছে মেৰিগ'ল্ড বা নাৰ্জী। প্ৰায় সকলো মানুহে চিনি পোৱা নাৰ্জী ফুল কমলা, হালধীয়া আৰু বগা ৰঙত দেখা পোৱা যায়। ছেপ্টেম্বৰ অক্টোবৰ মাহত গুটি পচাই বা পুলি ৰুই এই ফুল কৰিব পাৰি। থলুৱা জাতৰ নাৰ্জী ফুল গোটেই বছৰজুৰি ফুলি থাকে, কিন্তু হাইব্ৰিড জাতৰ নাৰ্জী সাধাৰণতে এপ্ৰিল মে' পৰ্যন্ত ফুলে। 4 নম্বৰ স্থানত আছে ডায়েনথাছ। ডায়েনথাছ ফুল সাধাৰণতে ৰঙা, বগা, গুলপীয়া আদি ৰঙত পোৱা যায়। অক্টোবৰ নৱেম্বৰ মাহত পুলি ৰুলে এপ্ৰিল মে' পৰ্যন্ত এই ফুল ফুলি থকা দেখা যায়। 3 নম্বৰ স্থানত আছে ডালিয়া। ৰঙা, বগা, কমলা, হালধীয়া, গুলপীয়া আদি ৰঙত পোৱা এই ফুল অতি সুন্দৰ ফুলে। ছেপ্টেম্বৰ অক্টোবৰ মাহত কাটিং কৰি আলুৰ পৰা বা পুলি কিনি আনি এই ফুল ৰুব পাৰে। এই ফুল মে' মাহ পৰ্যন্ত ফুলি থাকে। 2 নম্বৰ স্থানত আছে ক্ৰিচেণ্টিমাম বা ইণ্ড'মালতী। এই ফুল ৰঙা, বগা, হালধীয়া, গুলপীয়া, কমলা আদি বিভিন্ন ৰঙৰ দেখা পোৱা যায়। ছেপ্টেম্বৰ অক্টোবৰ মাহত পুৰণি গছৰ পৰা কাটিং কৰি বা পুলি ৰুই এই ফুল কৰিব পাৰি। এই ফুলো এপ্ৰিল মে' মাহ পৰ্যন্ত ফুলে। 1 নম্বৰ স্থানত আছে পিটুনিয়া। ৰঙা, বগা, গুলপীয়া, বেঙুনীয়া আদি বিভিন্ন ৰঙৰ এই ফুল দেখা পোৱা যায়। ইয়াতো ছিংগুল আৰু ডাবুল দুটা ধৰণৰ ফুলৰ প্ৰকাৰ দেখা যায়। অতিকৈ সুন্দৰ এই ফুল অক্টোবৰ নৱেম্বৰ মাহত গুটি পচাই অথবা পুলি ৰুই কৰিব পাৰে আৰু এপ্ৰিল মে' মাহ পৰ্যন্ত এই ফুল ফুলি থকা দেখা যায়। ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব। আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল ন'টিফিকেশ্যন অন কৰি ল'ব, যাতে এই চেনেলৰ সকলোবোৰ ন'টিফিকেশ্যন আপুনি পাই থাকে। ধন্যবাদ।